বন্ধুসকল, আপোনালোকৰ খবৰ কেনেকুৱা? আশা কৰোঁ ভাল আৰু মোৰো ভালেই। আজি আমি গৈ আছোঁ গোলাঘাট ডিষ্ট্ৰিক্টত অৱস্থিত আঠখেলীয়া নামঘৰ। আচলতে নামঘৰটো ময়ো দেখা নাই, ময়ো চাম আৰু আপোনালোককো দেখাম। আৰু কেনে লাগে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাব। আৰু নতুন ভিডিঅ' নতুন চেনেল, আপোনালোকে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইফালে আমাৰ মিণ্টু চেল্ফি মাৰাত ব্যস্ত দে বাবা, মাৰ মাৰ মাৰ। আৰু ইভাগে আমাৰ নিতাই গুৰুজী, বড়ো গুৰুজী, ৰয় গুৰুজী ধুনীয়াকৈ যাই আছে মন্দিৰ দৰ্শন কৰিব। আমিও যাওঁ বলক, নে কি কয় আপোনালোকে? বলক। ইফালে আমাৰ বিশাল গুৰুজী ধূপকাঠি লোৱাত ব্যস্ত, আমিও লৈ লওঁ, লৈ কিনে মন্দিৰত জ্বলাই দিওঁ। বলক দৰ্শন কৰোঁ মন্দিৰ। প্ৰভুসকল আহিল চাইকেল লৈ মন্দিৰত, আৰু বহুত দূৰৰ পৰা আহে, আপোনালোকেও আহিব পাৰিব। গোলাঘাট ডিষ্ট্ৰিক্টত আছে, আৰু আমিও আহিলোঁ আজি দৰ্শন কৰিম। আৰু বহুত ভাল লাগে দিয়ক নামঘৰটো চাই কিনে, কি ক'ম আৰু, ক'বা ভাষা নাই মানে, ইমান ধুনীয়া লাগে। আৰু এইটোৱে হৈছে আপোনাৰ মেইন মন্দিৰ, আৰু ইয়াৰ ভিতৰতে নাম কীৰ্তন এইবিলাক চলি থাকে। আৰু আপোনাৰ চাওকচোন পৰিৱেশটো কি ধুনীয়া লাগে। এইপিনে এটা পুখুৰী আছে, আৰু দেখাম আপোনালোকক, চাওকচোন। আৰু দেখিছেই নহয়, ভিতৰত নাম কীৰ্তন এইবিলাক চলি আছে, মানে বহুত দূৰৰ পৰা আহে দিয়ক। আৰু আপোনালোকেও যদি আহিব মন আছে, আৰু নামঘৰতনো কাৰ আহিব মন নাথাকে, আহিব, চাব, বহুত ভাল লাগে। আৰু কৈছিলোঁ যে পুখুৰী এইটোৱে, মাজত শ্ৰীকৃষ্ণৰ এটা মূৰ্তি আছে, আৰু মানে আৰু কি ক'ম আৰু, ভাষা নাই আৰু, ইমান ধুনীয়া লাগে। আৰু আমাৰ ইমান ভাল লাগিছে মানে আহি, মানে ক'ব নোৱাৰোঁ। ময়ো মাজে মাজে লেভেল দি আছোঁ দিয়ক, এইটো চাই লাগে। আমি এতিয়া মন্দিৰৰ ভিতৰত যাম, আৰু নিজৰ লগতে নিজৰ ঘৰখনৰ ভালে ভালে থাকক, লগতে আপোনালোকেও ভালে ভালে থাকক, তাৰে কামনাৰে মন্দিৰত সোমালোঁ, আৰু ধূপ চাতি জ্বলাই দিওঁ। আৰু মন্দিৰত আহিছোঁ যেতিয়া, ভগৱানৰ চৰণ নুচুলে নিজৰো মনটো ভাল নালাগে। ভগৱানৰ পৰা আশীৰ্বাদ এটা লওঁ, যাতে বছৰটো ভালে ভালে যায়, গোটেই জীৱন ভালে ভালে যায়, আমাৰো লগতে আপোনালোকৰো। আহক।
লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। জয় আই অসম।